প্ৰথমে এই কণমানি মাইনাজনীলৈ মন কৰক। আপুনি এবাৰ চিন্তা কৰক, আল্লাহৰ প্ৰতি কিমান গভীৰ ভালপোৱা থাকিলে এগৰাকী যুৱতীয়ে এই কাম কৰিব পাৰে। বিশ্বৰ কোটি কোটি মানুহে এতিয়া কণমানি মাইনাগৰাকীক জনাইছে চেলুট। 1 ঘণ্টাৰ ভিতৰতে 1 কোটি মানুহে শ্বেয়াৰ কৰিছে এই ফটোখন। মাত্ৰ 2 মিনিটৰ ভিতৰত সম্পূৰ্ণ আল্লাহৰ ঘৰখন নিজ হাতেৰে লিখি এইগৰাকী কণমানি মইনাই কপাইছে সমগ্ৰ বিশ্ব। যিখন হাতেৰে এই সময়ত তেওঁ লিখিছিল প্ৰাকৃতিক দৃশ্য, আজি সেইখন হাতেৰে তেওঁ লিখিছে পবিত্ৰ মক্কা। আপুনি ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতি প্ৰান্তৰ প্ৰতিগৰাকী মুছলমানে এই ভিডিঅ'টো উপভোগ কৰিব পাৰে।